টিকটক বেন হৈছে ভাল কথা, কাৰণ দেশতকৈ টিকটক ডাঙৰ নহয়। কিন্তু তোমালোকে যে কৈ আছা আপোনালোকে মোক ইমান মৰম দিলা, ইমান ছাপোৰ্ট কৰিলা, এতিয়া ইনষ্টাগ্ৰামৰ আইডিটো দি দিছা, কৈছে ইয়াতে ফ'ল' কৰিবা। কিয় কৰিব? ইমান দিনে কি দিলা তোমালোকে? লেবেল, চেলেব্ৰিটিৰ লেবেল। হে এতিয়া লগা হৈছে পাব্লিকক, কি লেবেল তহঁতৰ। ইমান দিন ধৈৰ্য ধৰিছিলোঁ, মাথাত টেমা চুটি আছিল। হে আৰু দুটাকতো মই পুৰা মাৰ্ক কৰি ৰাখিছিলোঁ। সি কৈছিল, এটাই কৈছিল আমি বোলে অসমৰ ইউটিউবাৰ পৰা বোলে ভিডিঅ'ত ছাবস্ক্ৰাইব কৰিব দিওঁ। এই কুকুৰ, আমি ভিডিঅ'ত নহয় চেনেলক ছাবস্ক্ৰাইব কৰিব দিওঁ। আৰু ঘণ্টা কোবোৱাৰ কথা কৈছিল। আৰু সি বোলে এতিয়া ইউটিউবত যাব। বেটা, আমি অল অসমৰ ইউটিউবাৰে তোৰ ঘণ্টা কোবাম, আহিবিয়া। হা আৰু এটাই কৈছিল নহয় টিকটক বেষ্ট, ইউটিউব বেয়া। এতিয়া কুকুৰৰ দৰে ইউটিউবত কিয় যাব লগা আছিল? লাজ লগা নাই? লিপচিং কৰিবি, লিপচিং। ইউটিউবত লিপচিং নচলে, কাৰণ তাতে কপিৰাইট লাগে। এলা খেলা নহয় ইউটিউব কৰা।